নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এনি ছাপোৰ্টৰ আজিৰ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে চাগে থাম্বনেইল দেখি গমেই পাইছে যে মই আজি কি টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ। হয় বন্ধুসকল, আপোনাৰ টকাৰ দৰকাৰ হৈছে নেকি? আৰু যদি টকাৰ দৰকাৰ হৈছে তেতিয়াহ'লে আপুনি চিন্তা কৰাৰ কোনো আৰু দৰকাৰ নাই। এতিয়া গুগল পে' আগবঢ়াইছে নিউ ইয়াৰ লোন ধামাকা। আপুনি মাত্ৰ 2-3 মিনিটৰ ভিতৰতে এই লোনৰ বাবে এপ্লাই কৰি 10,000 টকাৰ পৰা 1 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব পাৰে। আৰু তাতোকৈ ইণ্টাৰেষ্টেড কথা যে আপুনি মাত্ৰ 15% ইণ্টাৰেষ্টতে আপুনি এই লোন লাভ কৰিব। গতিকে আপুনি এই লোনৰ বাবে কেনেদৰে এপ্লাই কৰিব, কি কি ডকুমেণ্ট লাগিব, ইয়াৰে সম্পূৰ্ণ প্ৰচেছ আপোনাক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ। গতিকে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, গতিকে ইয়াৰ বাবে আপোনালোকে গুগল পে' যিটো এপছ হয় সেইটো আপোনালোকে অ'পেন কৰি ল'ব আৰু একদম ওপৰত দেখিবলৈ পাব এপ্লাই ফৰ লোন। আপোনালোকে ইয়াতে ক্লিক কৰি দিব লাগিব, নাইবা আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি তলত চাব মেনেজ ইয়ৰ মানি। ইয়াতে আপুনি দুটা অপশ্যন পাব, পাৰ্চনেল লোন এণ্ড গোল্ড। আপোনালোকে যদি পাৰ্চনেল লোনৰ বাবে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে পাৰ্চনেল লোন অপশ্যনটোত ক্লিক কৰি দিব লাগিব, নাইবা আপোনালোকে যদি গোল্ড লোনৰ বাবে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে গোল্ড লোন অপশ্যনটোত ক্লিক কৰি দিব লাগিব। মই যিহেতু পাৰ্চনেল লোনৰ বাবে এপ্লাই কৰিম, চ' তাৰ বাবে মই এই পাৰ্চনেল লোন অপশ্যনটোত ক্লিক কৰি দিছোঁ। লগে লগে আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে চাওক, গেট ইনষ্টেণ্ট কেছ ডাইৰেক্টলি ইনটু ইয়'ৰ বেংক একাউণ্ট, ন' পেপাৰ ৱৰ্ক। ইয়াতে কৈছে আপুনি ডাইৰেক্ট আপোনাৰ যিখন একাউণ্ট হয় সেইখনত আপুনি ডাইৰেক্ট টকাটো পাব আৰু কোনো ধৰণৰ কাগজ পাতি আপুনি জমা দিব নালাগে। নেক্সট চাওক, ইনষ্টেণ্ট লোনছ গেট 10,000 to 1 লাখ ইনষ্টেণ্টলি ইনটু ইয়'ৰ বেংক একাউণ্ট। আপোনালোকে 10,000 টকাৰ পৰা 1 লাখ টকা পৰ্যন্ত ডাইৰেক্ট আপোনাৰ একাউণ্টত ডিপ'জিট পাব। তাৰপাছত আপোনালোকে কৈছে ফুলি ডিজিটেল, ন' পেপাৰ ৱৰ্ক, এপ্ৰুভেল উইথিন মিনিটছ। কৈছে এইটো ফুলি ডিজিটেলি এপ্লাই হ'ব আৰু কোনো পেপাৰ পাতি আপুনি কোনো অফিচত গৈ জমা দিব নালাগে আৰু এইটো মাত্ৰ কেইবা মিনিটৰ ভিতৰতে আপোনালোকৰ এপ্ৰুভেল হৈ যাব। নেক্সট আপুনি এইটো এপ্লাই কৰাৰ বাবে তলত যিটো চি লোন অফাৰ বুলি অপশ্যন আছে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱাকৈ দেখিবলৈ পাব। ইয়াতে চাওক, লোন এমাউণ্ট ৰেঞ্জ 10,000 to 1 লাখ, মান্থলি ৰিপে'মেণ্ট, আপোনাৰ যিটো মান্থলি ৰেণ্টেল হ'ব সেইটো আপোনাৰ ষ্টাৰ্ট হ'ব 278ৰ পৰা। আপুনি যিমানখিনি কৰে সিমানখিনি কৰিব পাৰে। গতিকে খুবেই ভাল হ'ব কিয়নো আপুনি মাত্ৰ 278ৰ পৰা আপুনি মান্থলি ইনষ্টলমেণ্ট আপুনি দিব পাৰিব। নেক্সট আপোনাৰ আছে টেনিউৰ, আপুনি লোনটো কিমান দিনলৈকে আপুনি ল'ব বিচাৰে, 6 মান্থ নাইবা তাতোকৈ আপুনি বেছি দিনৰ বাবে ল'ব পাৰে। নেক্সট আপোনাৰ আছে এনুৱেল ইণ্টাৰেষ্ট ৰেট, এইটো আপোনাৰ 15%ৰ পৰা ষ্টাৰ্ট হয়। নেক্সট আপুনি তলত থকা এই ষ্টাৰ্ট ইয়ৰ লোন এপ্লিকেশ্যন ইয়াতে আপোনালোকে ক্লিক কৰি দিব আৰু চাওক, ক্লিক কৰাৰ লগে লগে আপুনি আন এটা পেজলৈ আহি যাব। ইয়াতে চাওক DMI ফাইনেন্স, এইটো হ'ল আপোনাৰ যিটো বেংকে এই লোনটো প্ৰভাইড কৰিছে সেই বেংকটোৰ নাম হ'ল DMI ফাইনেন্স। এড ইয়ৰ ইনফো টু ষ্টাৰ্ট কাষ্টমাইজিং ইয়ৰ অফাৰ। নেক্সট আপুনি অলপ তলত আহিব, ইয়াতে চাওক পাৰ্চনেল ইনফৰমেশ্যন। ইয়াতে আপুনি কি কৰে, আপুনি চাকৰি কৰে যদি চেলাৰীত দিব আৰু যদি আপুনি কিবা বিজনেছ কৰে বা ছেল্ফ এমপ্লয়ড হয় তেতিয়াহ'লে আপুনি ছেল্ফ এমপ্লয়ড ক্লিক কৰি দিব। নেক্সট আপোনাৰ পাৰ্চনেল একাউণ্ট নাম্বাৰ, ইয়াতে আপোনাৰ যিটো পান কাৰ্ড আছে সেই পান কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াতে লিখি দিব। নেক্সট আপোনাৰ ইয়ৰ নেম পাৰ ইয়ৰ পান কাৰ্ড, আপোনাৰ নামটো পান কাৰ্ডত যেনেকৈ আছে আপুনি ইয়াতে ঠিক তেনেকৈ লিখি দিব লাগিব। নেক্সট আপোনাৰ আছে ডেট অফ বাৰ্থ, আপোনাৰ যিটো পান কাৰ্ডৰ ডেট অফ বাৰ্থ আছে সেইটো আপুনি ইয়াতে টাইপ কৰি দিব। নেক্সট আপোনাৰ আছে ডিচাইড লোন এমাউণ্ট, আপুনি কিমান টকা লৈ লোন ল'ব। 10,000ৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ 1 লাখ টকালৈকে আছে। আপুনি যিটো ল'ব বিচাৰে সেইটো আপুনি ছিলেক্ট কৰি দিব। নেক্সট আপোনাৰ কাৰেণ্ট এড্ৰেছ, ইয়াতে প্ৰথমতে আপোনাৰ হাউচ নাম্বাৰটো দিব। নেক্সট আপোনাৰ এৰিয়া, ষ্ট্ৰীট, ছেক্টৰ, ভিলেজ, লোকেলিটি, ইয়াতে আপুনি আপোনাৰ যিখন ভিলেজ হয় সেইখন দিব, পোষ্ট অফিচ দিব আৰু আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখনৰ নামটো লিখি দিব। নেক্সট আপোনাৰ পিন কোড, ইয়াতে আপোনাৰ যিটো পিন কোড হয় সেইটো দিব।
নেক্সট আপোনাৰ চিটি, আপোনাৰ যিখন চিটি হয় সেইখন আপুনি ইয়াতে লিখি দিব। নেক্সট আপোনাৰ ষ্টেট, আপুনি ষ্টেটটো ইয়াতে লিখি দিব। নেক্সট আপোনাৰ লেণ্ডমাৰ্ক, এইটো বাধ্যতামূলক নহয়, আপুনি নিদিলেও হ'ব। নেক্সট আপোনাৰ ৰেচিডেন্স টাইপ, ইয়াতে আপোনাৰ ৰেচিডেন্সটো কি হয়, ৰেণ্টেড হয় নে অনেড হয়, আপুনি যিটো হয় সেইটো চিলেক্ট কৰি দিব। নেক্সট আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছটো আপোনাৰ যদি ওপৰৰ দৰে ছেমে হয় আপুনি ডাইৰেক্ট ছেম লিখি গ'লে হ'ল, আৰু যদি বেলেগ হয় আপুনি ইয়াতে আপোনাৰ যি হয় পাৰ্মানেণ্ট এড্ৰেছ সেইটো আপুনি লিখি দিব। নেক্সট আপুনি এই তলত থকা কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ লগে লগে আপুনি আন এটা পেজলৈ গুচি যাব। চাওক ইয়াতে প্ৰথমতে আপোনাৰ এমপ্লয়মেণ্ট ইনফৰমেশ্যন, ইয়াতে আপুনি আপোনাৰ যিটো মান্থলি ইনকাম হয় সেইটো আপুনি দি দিব। নেক্সট আপোনাৰ ৱৰ্ক এড্ৰেছ, আপুনি য'ত কাম কৰি আছে বা আপোনাৰ য'ত দোকান আছে, আপুনি যদি দোকান কৰে য'ত দোকানখন আছে সেই দোকানৰ নামটো দিব, আৰু যদি আপুনি চাকৰি কৰে তেতিয়াহ'লে আপুনি ক'ত চাকৰি কৰে তাৰে আপোনাৰ অফিচৰ নামটো দি দিব। নেক্সট আপোনাৰ ফ্ল্যাট, হাউচ নং, বিল্ডিং, কোম্পানী, এপাৰ্টমেণ্ট, আপোনাৰ যিটো হাউচ নেম হয় নাইবা আপোনাৰ যিটো বিল্ডিং নেম আছে বা আপোনাৰ যিটো কোম্পানীৰ নাম হয় সেইটো আপুনি ইয়াতে লিখি দিব। নেক্সট আপোনাৰ এৰিয়া, ষ্ট্ৰীট, ছেক্টৰ, ভিলেজ, লোকেলিটি, আপোনাৰ যিটো হয় সেইটো আপুনি ইয়াতে লিখি দিব। নেক্সট আপোনাৰ পিন কোডটো আপুনি ইয়াতে লিখি দিব। নেক্সট আপোনাৰ চিটিখন আপোনাৰ যি হয় সেইটো আপুনি ইয়াতে লিখি দিব। নেক্সট আপোনাৰ ষ্টেট, তাৰপিছত আপুনি একদম তলত টাৰ্ম এণ্ড কণ্ডিশ্যনত আপোনাৰ এই যিটো চেক বক্স আছে আপুনি ইয়াতে টিক মাৰ্ক দিব। নেক্সট আপুনি এই তলত থকা কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ লগে লগে চাওক এণ্টাৰ ইয়ৰ কোড, আপোনাৰ মোবাইল নাম্বাৰলৈ এটা OTP গুচি যাব, আৰু সেই OTPটো আপুনি ইয়াতে টাইপ কৰি দিব লাগিব, আৰু OTPটো টাইপ কৰি আপুনি তলত থকা এই ছাবমিট অপশ্যনত ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱাকৈ এটা মেছেজ দেখিবলৈ পাব। চাওক ইয়ৰ এপ্লিকেশ্যন ইজ বিং ৰিভিউড বাই দ্য লেণ্ডাৰ, তো আপোনাৰ লোনটো মাত্ৰ 5 মিনিটৰ ভিতৰতে এপ্ৰুভ হৈ যাব, আৰু আপোনাৰ একাউণ্টত আপুনি যিটো এমাউণ্টৰ বাবে লোন ল'ব বিচাৰিছে সেই এমাউণ্টটো ডিপজিট হৈ যাব। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'টো। ধন্যবাদ। জয় আই অসম।